বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুপি তৰাক হয়তো আপোনালোক সকলোৱে চিনি পায়। এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ বাৰু বিবাহ বিচ্ছেদ কিয় হৈছিল? কিয়টোৰ প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি নাপালোঁ। জনক হেৰুৱাই অভিনেত্ৰীগৰাকী একেবাৰে ভাগি পৰিছিল। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে নিজকে শেষ কৰিবলৈও ওলাইছিল। অভিনেত্ৰীগৰাকীক জীয়াই থকাৰ সাহস দিছিল তেখেতৰ মাক-দেউতাকে। ডিপ্ৰেশ্যনৰ পৰা মোৰ মা-দেউতাই যথেষ্টখিনি অভিনেত্ৰীগৰাকীৰ বিবাহ বিচ্ছেদ হোৱাক লৈ বৰ্তমান তেখেতৰ কোনো আক্ষেপ নাই। অভিনেত্ৰীগৰাকীয়ে কয় যে তেখেত দুয়োজনৰে মাজত হয়তো বুজাবুজিৰ অভাৱ আছিল। সেয়ে বৰ্তমান দুয়োগৰাকী পৃথকে থাকিবলৈ লয়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ কৰ্মৰ ব্যস্ততাক লৈয়ে সুখী বুলি জানিবলৈ দিয়ে। অভিনেত্ৰী জুপি তৰাৰ মতে প্ৰেম ভালপোৱা হ'ল তুমি যাক ভাল পোৱা সেইটোতকে তোমাক যোনে ভাল পায় সেইটোত গুৰুত্ব দিয়াটো দৰকাৰ। অভিনেত্ৰীগৰাকীৰ দেউতাক পেছাত এগৰাকী ডক্তৰ হোৱাৰ বাবে বাহিৰত থাকিব লগা হয়, যাৰ বাবে অভিনেত্ৰীগৰাকীৰ মাতৃয়ে জুপি তৰা আৰু তেখেতৰ ভগ্নীক অকলেই ডাঙৰ কৰিব লগা হৈছিল। মায়ে দুজনী ছোৱালীকে সদায় ভাল এটা সংস্কাৰ দি এনেকৈ চলিব লাগিব, অকলে চলিব লাগিব, জীৱনত সাহস কৰি চলিবা। এইখিনি শিক্ষা মই মোৰ মাৰ পৰা পাইছোঁ। অভিনেত্ৰী জুপি তৰাই পুনৰবাৰ বিবাহপাশত আবদ্ধ হ'বলৈ লৈছে নেকি? বৰ্তমান তেখেতৰ জীৱনসংগী কোন আৰু তেখেতে কেনেধৰণৰ জীৱনসংগী বিচাৰে, এই বিষয়ে সকলোবোৰ কথা ক'লে এটা ইণ্টাৰভিউৰ জৰিয়তে। অভিনেত্ৰীগৰাকীয়ে কি ক'লে শুনো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে অভিনেত্ৰী জুপি তৰাক ভালপোৱাসকলে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থাকিব লাগিব ন, জীৱনসংগী এজন বৰ দৰকাৰী। মানে জীৱনসংগী লাগে, তোমাক বুজিব লাগিব এজন মানুহে তুমি কেনেকুৱা, সেইটো জীৱনসংগী এজন লাগে। কথা জীৱনসংগীৰ আচলতে কথাটো হৈছে ইজনে সিজনক বুজিব লাগিব, জানিব লাগিব। গতিকে কিজানি চামহাও আগৰ কথাটো কৈছোঁ মই, কিজানি মোক বুজিব পৰা নাছিল নেকি, সেইটোও হ'ব পাৰে, কাৰণ মই বহুত বেছি ফ্ৰী ফায়াৰ।